দৰ্শকসকল, মই তৃষ্ণাই পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 8:30 বাজি গ'ল আৰু ঘৰৰ কাম কাজ সকলোবোৰ শেষ কৰি ল'লোঁ আৰু এতিয়া গা ধুব, কাপোৰ ধুব বাকী আছে। সেইকাৰণে ভাবিছোঁ আজি নদীতে যাওঁ আৰু বাবুকো চোৱা মানুহ নাই, লগত লৈ যাব লাগিব আৰু কাপোৰো বহুত আছে ধুবলৈ। এইখিনি বাল্টিত থকা কাপোৰখিনি গোটেই ধুব লাগিব আজি, কালিও ধোৱা হোৱা নাই। সেইকাৰণে আজি নদীত ধুই আনিলে সহজ হয় আৰু আহোঁতে জিকা কাপোৰ হ'লে বহুত ভাৰী হ'ব, বাবুক লৈ আহিব নোৱাৰিম কাৰণ সি খোজকাঢ়ি আহিব টান পায়। সেইকাৰণে ভাবিছোঁ স্কুটিখন লৈ যাওঁ আৰু আহোঁতে সহজ হ'ব। আৰু আমি এতিয়া গৈ থাকোঁ নদীলৈকে, পুনৰ লগ পাই আছোঁ আপোনালোকক যাবলৈ। এয়া কাপোৰ চাপ মনাত আৰু বাল্টিত। আমি নদী পালোঁ, স্কুটিখন সিফালে আগত থৈ আহিলোঁ, এইফালে আনিব নোৱাৰোঁ, মই ইমান চলোৱাৰ প্ৰেক্টিচ নাই, সেইকাৰণে ৰাস্তাৰ ওচৰত থৈ আহিলোঁ, নদীলৈকে নানিলোঁ। আৰু এতিয়া আমি গা পা ধুই লওঁ। Sunsan, kiyo letra malak sai. Eta থাকিবা দে, ইফালে নাহে লেত্ৰা আছে, গিলা ভাত আছে দিনে। নাহে কাকুলে কিয় নুশুনে ই? কাপোৰ নিজিকাবি দে, কাপোৰ নিজিকাবি যা, তাতে যা। যা। লেত্ৰা এইগিলা লেত্ৰা আছে না ধুনীয়া, হা? তুমি কিয় জিকা আছা? থাক। অঁ, ভাত আছে।
নকৰিবি তাতে থাক মাৰিম দে বাবা কিন্তু চাবি কথা ক'লে শুনিবি কিন্তু চাবি করে থাকে বাবা ইয়াতে থাক ধোৱা গা ধোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া ঘৰলৈকে যাওঁ গাড়ীখন অলপ আগত ৰখা আছে তালৈকে লৈ যাব লাগিব এইখিনি বাবুৰ কাপোৰ চাপোৰ পূৰা জিকাই লৈছে ইয়াক গা ধুৱাই দিয়া নাই এনেকৈ লৈ যাওঁ ঠাণ্ডা পানী বহুত আৰু বতৰটোও ঠাণ্ডা হৈ আছে ঘৰত গৈ গা ধুৱাব লাগিব যোৱা সোনকালে আৰু স্কুটিখন এইখন তাতে ৰাখি থৈছোঁ এইখিনি ৰাস্তা বহুত বেয়া লৈ যাব নোৱাৰোঁ মই ধুওঁতে ভাগৰ লাগি গ'ল দিলোঁ দিছোঁ চোতালত জেগা নকলালি কাৰণে সকলো শেষ হৈ গ'ল গা ধোৱা কাপোৰ ধোৱা কমপ্লিট আৰু এতিয়া আৰম্ভ কাপোৰ চিলাই আৰু মেখেলা চাদৰ এইবিলাক চব কমপ্লিট হৈ গৈছে ব্লাউজ আছে হাতখন চিলাবলৈ যোৱাকালি ল'ব আহিছিল চিলোৱা অহা নাই কাৰণে দিব নোৱাৰিলোঁ আৰু আজি এতিয়া চিলাব লাগিব আপোনালোকক পিছত লগ পাম আৰু নেক্সট ব্লগত আজিলৈকে বাই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই